আপোনালোকক মোৰ YouTube চেনেল হেলদি লাইফষ্টাইললৈ স্বাগতম জনাইছো। এইটো মোৰ প্ৰথম YouTube ভিডিঅ' য'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম প্ৰাৰম্ভিক অৱস্থাৰে পৰা শৰীৰ চৰ্চা কিদৰে কৰিব পাৰি। বৰ্তমান সময়ত আপুনিও অনুধাৱন কৰিব পাৰিছে যে ফিজিক্যালি ফিট আৰু ইমিউন হৈ থকাটো কিমান জৰুৰী। গতিকে আহক পলম নকৰি মোৰ লগত আপুনিও আৰম্ভ কৰক। আমি প্ৰথমতে স্লো জগিঙেৰে ৱাৰ্ম আপ আৰম্ভ কৰিম। সো আপোনালোকে 20 পৰা 30টা ৰিপিটেড সেট ইয়াৰে মাৰিব। প্ৰথমতে লাহে লাহে কৰিব আৰু গ্ৰেজুৱেলি আপোনাৰ স্পীডটো বঢ়াই দিব। লাগিলে আপুনি হেভি ৱৰ্কআউটে কৰক বা লাইট ৱৰ্কআউটে কৰক, আপুনি নিজৰ বডিটোক ৱাৰ্ম আপ কৰাটো খুবেই জৰুৰী। এতিয়া আমি কৰিম জাম্পিং জেক। সো আপুনি ইয়াৰো 20 পৰা 30টালৈকে সেট মাৰিব। খুব ৰেপিড ৱৰ্কআউট হ'ব যি আপোনাক ইফেক্টিভলি ৰিজাল্ট দিব। তিন নম্বৰ এক্সাৰসাইজটো হৈছে লাঞ্জেছ এক্সাৰসাইজ। আপুনি অল্টাৰনেটিভলি আপোনাৰ সোঁ ভৰি আৰু বাওঁ ভৰি আগলৈ ফৰৱাৰ্ড কৰি এক্সাৰসাইজটো কৰিব। যিটো ভৰি আগলৈ নিব সেই ভৰিটো ফ্ল'ৰৰ লগত পেৰেলেল হৈ থকাটো খুবেই জৰুৰী। ফ'ৰ্থ এক্সাৰসাইজটো হৈছে ৱাক অন হেণ্ড। আপুনি আপোনাৰ শোল্ডাৰৰ উইডতকৈ ভৰিকেইটা অলপ মেলি ল'ব, হাত দুখন ওপৰলৈ তুলি আগলৈ ফৰৱাৰ্ড হৈ হাতেৰে ৱাক কৰিব। ৱাক কৰি অলপ ৰ'ব 5 ছেকেণ্ডমান সেই পজিশ্যনটোত, তাৰপিছত আকৌ ৱাক বেক কৰি পিছলৈ গুচি যাব। আপোনাক মই ছাইডৰ পৰাও আকৌ এবাৰ দেখুৱাই দিছোঁ এক্সাৰসাইজটো। এতিয়া আমি কৰিম খুবেই গুৰুত্বপূৰ্ণ এটা এক্সাৰসাইজ, সেইটো হ'ল প্লেংক। ইয়াত নৰ্মেল প্লেংক আৰু লোৱাৰ এবডমিনেল প্লেংক একেলগে কৰা হৈছে খুব ৰেপিডত। এইটো হৈছে ছাইড লেগ ৰেইজেছ। আপুনি দেখুৱাৰ দৰে এটা কাটি হৈ শুই ল'ব, হাত দুখনৰ এটা ছাপৰ্ট লৈ লেফ্ট লেগটো প্ৰথমতে 30 to 60 ডিগ্ৰী আৰু লাহে লাহে 90 ডিগ্ৰীলৈ ৰেইজ কৰিবলৈ চেষ্টা কৰিব। আপুনি পুনৰ ইটো ছাইড হৈ শুই ল'ব, হাতৰ ছাপৰ্টত আকৌ আপোনাৰ সোঁফালৰ ভৰিটো গ্ৰেজুৱেলি ওপৰলৈ ৰেইজ কৰিব। এইটো হৈছে হেণ্ড আপ উইথ বাট কিক। চ' ই আপোনাৰ হাতৰ লগতে ভৰিৰ থাইজৰ মাছলছ ষ্ট্ৰেংথেনাটো হেল্প কৰিব। আপুনি ভৰিটো ৰেইজ কৰি বাটত কিক কৰিব। সোঁ ভৰিটো বাটত কিক কৰোঁতে বাওঁ হাতখন দাঙিব আৰু সোঁ হাতখন দাঙোতে বাওঁ ভৰিটোৱে বাটত কিক কৰিব অল্টাৰনেটিভলি। এতিয়া আমাৰ শেষৰটো এক্সাৰসাইজ হৈছে শ্ল' হাই নিজ। ইয়াত আমি সোঁ ভৰি বাওঁ হাতেৰে আৰু বাওঁ ভৰি সোঁ হাতেৰে অল্টাৰনেটিভলি টাচ কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে এইটো এক্সাৰসাইজ লাহে লাহে কৰিব আৰু যেতিয়া আপোনালোকে পৰা হ'ব তেতিয়া ইয়াৰ স্পীডটো ইনক্ৰিজ কৰিব। এইটো খুবেই ইফেক্টিভ এক্সাৰসাইজ হয়।
বন্ধুসকল, লাহে লাহে মই আপোনালোকৰ ওচৰলৈ বহুতো এক্সাৰচাইজ লৈ আহি আছোঁ, যি আপোনাক ফিজিকেলি এক্টিভ থকাত বহুতেই সহায় কৰিব। এটা কথা সদায় মনত ৰাখিব, কিমান দেৰি এক্সাৰচাইজ কৰিছে সেইটো কেতিয়াও ইম্পৰ্টেণ্ট নহয়। আপুনি কিদৰে আপোনাৰ ডে টু ডে লাইফত ৰেগুলাৰিটি মেইনটেইন কৰি এক্সাৰচাইজ কৰিছে সেইটোৱে খুব জৰুৰী কথা। চ' এইটো বহুত ইম্পৰ্টেণ্ট যে আপুনি পষ্ট ৱৰ্কআউট নিজৰ বডিটোক হাইড্ৰেটেড কৰি ৰাখে। গতিকে পানী খাব, কিছু পৰিমাণে ফ্ৰুটছ খাব, আৰু যদি ভিডিঅ'টো চাই উপকৃত হৈছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল বটনটো দবাই দিব।